এতিয়া আছে শাহৰুখ খানৰ ঘৰ এই ওপৰত ৰখি কেনে মানে হাতখন কেনে হিলাই থাকে আৰু আমাৰ কপালখন মানে ইমানে ভাল আজি শাহৰুখ খানকো লগ পাই গ'লো আৰু ফাইনেলি মই এতিয়া পাঠান ভাই ঘৰ পাই গ'লো এতিয়া আছে শাহৰুখ খানৰ ঘৰ মানে আজি মানে মনৰ আশা পূৰণ হৈ গ'ল অসমৰ পৰা আহি কিনে মানে শাহৰুখ খানৰ ঘৰ পালোঁ আৰু শাহৰুখ খান এই ওপৰত ৰখি কেনে মানে হাতখন কেনে হিলাই থাকে আপোনাৰ দেখে যে তো এইটোৱে আজি মনৰ আশা পূৰণ মানুহ কেনেকুৱা লাগিছে আহি কিনে একদম জুই শাহৰুখ খানৰ ঘৰ আৰু মানে মানুহ পুৰা ৰখি আছে শাহৰুখ খানক লগ কৰিব দেখাই গৈছে পিনে তো সেইটোৱে আৰু তো এতিয়া কেমেৰাটো মুপিন আনা আৰু মানে আগত সাগৰখন আছে সাগৰখন দেখাই দিয়া সেইটো চাইডে কেমেৰা আনা আকৌ তো মানে এতিয়া মানে অলপ দেৰি পিছত মানে শাহৰুখ খান ওলাই আহিব আপোনাৰ দেখাম আৰু এইখনে আছে মেইন গেটখন এইখনে আছে শাহৰুখ খানৰ মেইন ঘৰখনে লিখা আছে তো চিকিউৰিটি আছে ধুনীয়াকৈ তো ইয়াত মানে মানুহ মানে পূৰা ভৰ্তি হৈ আছে তাৰপিছত মানে এতিয়া আমি যদি মানে পাওঁ সোমাই যাম আৰু দেখিব তো এইটোৱে তো ভাল লাগিছে দেই একদম মানে মনৰ আশা পূৰণ হৈ গৈছে আজি পাঠান ভাই ঘৰ পাই গৈছোঁ জানে আৰু শাহৰুখ খান মেইন একদম চবচে ধনী মানে কি হয় এক্টৰ্ছ মানে বলিউডৰ এইটোৱে ঘৰ হয় তো ভাবিছোঁ দেই চাহ একাপ খাওঁগৈ নেকি ন তোক মাতিব শাহৰুখ খানক লগ পোৱা কিন্তু অলপ আগতে শাহৰুখ খানক লগ পাইছোঁ দেই তো এতিয়া চাওঁ অলপ এতিয়া কিনো হয় কি নহয় নকলে দেখাই থাকিম আৰু ইয়াতে মানে মানুহবোৰ বৰ ৰখি আছে ন আমি ৰখি দিলে নহ'ব অলপ দেৰি সেইটো ৰখি কিনে সাজ বিলাব এনেকৈ শাহৰুখ খানে এনেকৈ সাজ বিলাক আপোনাক দেখাম সেই দেখাতে ওলাই আহিব তো মানে আপোনাৰ চাই দিব লাগিব হা আৰু এতিয়া মানে মই শাহৰুখ খানৰ ঘৰটোতো সেইটো আপোনাক দেখালোঁ এতিয়া কেমেৰা দিবি নাই আছে শাহৰুখ খানৰ ঘৰৰ ওচৰতে মানে এখন সাগৰ আছে আপোনালোকে চাব পাৰে দেখাই দিব গাড়ীয়ে উঠাই যাব গাড়ী চাড়ী আহি আছে ন ইমান ওচৰলৈকে নাযাম আৰু আপোনালোকে চাব সাগৰখনত জুম কৰি দিয়া দেখিছে না কি মজা সাগৰ তো আকৌ কেমেৰা মুভি না তো ইয়াত মানে শাহৰুখ খানৰ ঘৰ চাব আহিলে মানে দুটা প্ৰফিট আছে শাহৰুখ খানৰ ঘৰ চাব পাৰিব লগতে মানে সাগৰখনো চাব পাৰিব এইখন দেখিছে এইখন কি ধুনীয়া লাগিছে আৰু মানুহ চব কিমান ৰখি আছে বুলি দেখাই দিয়াচোন আমাৰ যে আইফোন যে 11 ল'ব লাজ লাগিছে ইমান মানে দামী মোবাইল দি আছে সেইটো আমাৰ তেলকেইটা কাম নাই তো সাগৰখনৰ যদি পাৰোঁ ওচৰলৈ যাম আপোনাক দেখাম আৰু এলেণ্টে মানে চানা খাই আছে সেইকেইটা চক বহি আছে ইয়াত চানা খাই আছে আমাক মানে নিদিলে অকলে খাইছে কি ক'ব বৈদ্য চিকতা তো এতিয়া যাক সেইটো চলে চানা অলপ মানে পাৰি খাওঁগৈ আৰু ন মানে আৰু আমি এতিয়া আহি মানে আৰৱ সাগৰৰ ওচৰ পাই গ'লে মানে চাব পাৰে মানে ভিউটো চক কি ধুনীয়া মানে এইপিনে যদি আমি পাৰ হৈ যাওঁ মানে এইটো চাইডে বা আৰৱ সাগৰখন অলপ যদি পাৰ হওঁ ন আমি মানে ডুবাই পাই যাম মানে এই চাইড ডুবাই আছে তো কি ধুনীয়া এটা জেগা মানে চাব পাৰে চকচোন মানে কি মজা লাগিছে ভিউটো চাই লওক দেই মুম্বাইত মানে চাৰিওফালে মাৰ্চিডিছ আগতে চাব পাৰে এখন মাৰ্চিডিছ বা কি মজা লাগিছে বে চাই কেনে আৰু ছাইডতো এখন ৰখি আছে এইখন বগা কালাৰৰ তো এতিয়া মাৰ্চিডিছৰ পিছে গৈ থাকিম আমি মুম্বাই চহৰলৈ আৰু আমি ধুনীয়াকৈ ভিতৰলৈ সোমাই আহিলোঁ আপোনাৰ চাব পাৰে ধুনীয়াকৈ এইখন তাজ হোটেল আৰু আগফালে চাব পাৰে একদম ধুনীয়াকৈ আমি এতিয়া গৈ আছোঁ মানুহ বহুত ভৰ্তি আছে তো আপোনাক দেখাম এতিয়া মানে ধুনীয়াকৈ অলপ ঘূৰি লওঁ মানে মনটো ভাল লাগিছে ইয়াত আহি কিনে আৰু বহুত গৰম হয় মানে একদম পূৰা ঘামি গৈছোঁগৈ তো চকচোন এবাৰ ভালকৈ আৰু মানে ইয়াত মানে ডেৰটা মানে ফটো মাৰিব 30 টকা তুলি আছে মানে চব তাতে মানুহ ঘূৰি ফুৰিছে দেখিছে মানে মানুহ আছে এইপিনে মানুহ কেমেৰা চেমেৰা ৰখি আছে তো মানে ফটো মাৰিবলৈ মানে 30 টকা লাগে মানে কিন্তু আমি নেমাওক কেলৈকে আমাৰ আইফোনে বেষ্ট তো অলপ ঘূৰি লওঁ তো এনেকৈ কেনেকুৱা লাগিছে এই মজা লাগিছে এতিয়া আমি ভিতৰত সোমামগৈ অনুভৱ কৰিম যদি আপোনালোকে কেতিয়াবা আহে ইয়াত সোমাই যাব গেট অফ ইণ্ডিয়া মানে ভবা নাছিলোঁ যে মানে ইয়াত আহিম বুলি কিন্তু মানে মজা এটা এনজয় কৰি লওঁগৈ অলপ দেই মুম্বাই চহৰত মানে আজি ফুৰিছোঁ অলপ যিহেতু কালি মানে মই গুজৰাট যামগৈ ন সেইখন আজি মুম্বাইখন ভালকৈ ফুৰি লৈছোঁ আৰু ইমানেই ডাঙৰ ঘৰ মানে অবাক খাই গ'লোঁ আৰু এই ভালনে হাই তো মানে কি দাদাজনো আমাৰ লগত আহি আছে তো চাব পাৰে ধুনীয়াকৈ ঘৰ কিনিছোঁ কি ধুনীয়া এইটো চাওকচোন ইমানে ডাঙৰ বাঘ ঘূৰণীয়া কি মজা লাগিছে বে মুম্বাইত প্ৰথমবাৰ আহিছোঁ এইটো চালোঁ বহুত ডাঙৰ আছে দেই বাবা কি মজা বাবা কিয়া বাত হে ইমান ওখ আজি ইমানতে ভিডিঅ'টো সামৰণি কৰিছোঁ নেক্সট টাইম মজা ভিডিঅ'ত লগ পাম বাই বাই টাটা গুড নাইট